কনক্লুড কৰিবলৈ চেষ্টা কৰিম। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি দুই এষাৰ কোৱাৰ সুযোগ দিয়াৰ কাৰণে আপোনাক ছাৰ আমি ধন্যবাদ জনাইছোঁ। অসম আন্দোলনৰ ভৰপক সময়ত ছাৰ মোৰ জন্ম। অসম আন্দোলন মই চকুৰে দেখা নাই, যিখিনি চাইছোঁ চব কিতাপ পত্ৰৰ পৰাই পাইছোঁ। এনেকুৱা এটা সময় আমি ভবা নাছিলোঁ। মোৰ মাজে মাজে হাউচত গৈ ধাৰণা হয় যে আমি ষ্টেট এছেম্বলিত বহি আছোঁ নে কিবা ধৰ্ম সভাত বহি আছোঁ। এইটো ছাৰ আমাৰ বেয়া লাগে, মোৰ বেয়া লগাৰ ভাৱটো কৈছোঁ। গতিকে আমাৰ মাননীয় এজন মন্ত্ৰী কৈ গৈছে, জমিয়ত উলামাৰ কথা কৈছে, আছাম একৰ্ডৰ কথা কৈছে, ৰাজ্যপাল মহোদয় আছাম একৰ্ডৰ বিষয়ে কৈছে পেজ নম্বৰ 9 and 10-ত। আছাম একৰ্ডখনৰ ওপৰত চৰকাৰী পক্ষ ক'বই কোৱাটো দৰকাৰ, কাৰণ তেওঁলোকে কৈছিলে যে অসম চুক্তি আখৰ আখৰ পালন কৰিব লাগিব। তাৰ কাৰণে মানুহে ভোট দিছিল। আজি কিছুদিনৰ পৰা এনেকুৱা এটা ধাৰণা হৈছে যে অসম চুক্তিখন কোনেও বুজি পোৱা নাই, দুই এজন মানুহৰ বাহিৰে। A to Z তেওঁ বুজাবলৈ চেষ্টা কৰিছে মাননীয় মন্ত্ৰী এজনে। মোৰ এটা ধাৰণা হৈছিলে যে তেখেতে হয়তো এনেকুৱা কথা ক'ব, সেইকাৰণে অসম চুক্তিখন ছাৰ মই লৈ আহিছোঁ। তেখেতে মাননীয় বিত্তমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈ গ'ল, চবৰ নিজৰ নিজৰ ৰাইট আছে। তেওঁ কৈছে, তেওঁ আৰ্টিকল মানে কি এই অসম চুক্তিৰ 5 নং দফাৰ মানে উপদফা ক খ গ 1 2 3 এইখিনি কৈ গ'ল। আপোনাৰ 5+5 sub+8 মই কোনো কণ্ট্ৰভাৰ্চিয়েল কথা নকওঁ, জাষ্ট লাইনটো মই পঢ়ি দিম। তাত কি আছে, যিসকল বিদেশী 1971 চনৰ 25 মাৰ্চ বা তাৰ পিছত অসমত সোমাইছেহি সেইসকলক চিনাক্ত কৰা হ'ব, নিৰ্বাচনী তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু আইন অনুযায়ী অসমৰ পৰা বাহিৰ কৰা হ'ব। এনে লোকসকলক বাহিৰ কৰাৰ কাৰণে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। +5 sub+8। এতিয়া মাননীয় মন্ত্ৰী মহোদয়ে কোৱা মতে কোনেও বুজি পোৱা নাই। আপোনাৰ স্বাক্ষৰকাৰী প্ৰফুল্ল কুমাৰ মহন্ত, ভিগু ফুকন, বিৰাজ শৰ্মা বুজি পোৱা নাই। হোম ছেক্ৰেটাৰী RD মানে প্ৰধান তেখেতে বুজি পোৱা নাই। তেতিয়াৰ অসমৰ চিফ ছেক্ৰেটাৰী আপোনাৰ PP ত্ৰিবেদী তেখেতে বুজি পোৱা নাই। আছু ছিগনেটাৰী আছুৱে বুজি পোৱা নাই, অসমৰ জনসাধাৰণে বুজি পোৱা নাই। গতিকে কথাবিলাক তেখেতে +5 sub+1 2 3 ঠিকে কৈছে, সেইখিনি লিখা আছে। আৰু এই কথাখিনি আমি ছাৰ জানো যে 66-ৰ পৰা 71-ৰ যিখিনি মানুহ 10 বছৰ পিছত তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব, এইটো জানো। কিন্তু sub+8-ৰ কথাখিনি ইয়াত স্পষ্ট লিখা আছে যে অসম চুক্তিৰ ক্লিয়াৰ কাট যিটো কথা 71 চনৰ 25 মাৰ্চ, এইটো কনচেপ্ট ক্লিয়াৰ। কিন্তু আমাক এনেকুৱা এটা বুজাব বিচৰা হৈছে যে আমি কোনেও বুজি পোৱা নাই, মাত্ৰ তেখেতে বুজি পাইছে। জমিয়ত সম্পৰ্কে ছাৰ এটা ধাৰণা দিয়া হৈছে। মই কাকো ডিফেন্স দিব বিচৰা নাই। চৰকাৰৰ ৰাইট আছে, চৰকাৰৰ অধিকাৰ আছে। চৰকাৰে জমিয়তৰ মেমৰেণ্ডামৰ ওপৰত তেওঁলোকে কোৰ্টত যাওক। তাক ডাটা দিয়া হৈছে, ডকুমেণ্ট দিয়া হৈছে। মই জাষ্ট এটা কথা মনত পেলাই দিছোঁ এই সন্মানিত সদনক। 1929 চনত তেতিয়াৰ কংগ্ৰেছে ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা স্বাধীন কৰিবৰ কাৰণে পূৰ্ণ স্বায়ত্তশাসনৰ প্ৰস্তাৱ লৈছিল। তাৰ 10 বছৰ আগত, আই এগেইন ৰিপিট ছাৰ, তাৰ 10 বছৰ আগত জমিয়ত উলামাই 1919 চনত 1919ত ব্ৰিটিছক ভাৰতৰ পৰা খেদিবৰ কাৰণে প্ৰস্তাৱ লৈছিল, পূৰ্ণ স্বায়ত্তশাসনৰ প্ৰস্তাৱ লৈছিল। তাৰ 10 বছৰ পিছতহে ছাৰ কংগ্ৰেছে লৈছে। আৰু বৰ্তমান শাসনাধিষ্ঠিত দলৰ যিটো মানে মাদাৰ অৰ্গেনাইজেশ্যন, নামটো মই নকওঁ, দেশ স্বাধীন হোৱাৰ 53 বছৰ বয়সলৈকে তেওঁলোকে নেশ্যনেল ফ্লেগ তেওঁলোকৰ অৰ্গেনাইজেশ্যনৰ মানে হেডকোৱাৰ্টাৰত উত্থাপন মানে উৰুৱা নাছিল। গতিকে কথাবিলাক কওঁতে এজন মন্ত্ৰী হিচাপে সকলোকে লৈ কোৱাটো ভাল, কাৰণ মাননীয় প্ৰধানমন্ত্ৰীয়ে কয় সবকা সাথ সবকা বিকাশ সবকা বিকাশ। গতিকে মই ৰেকৰ্ড দি আছোঁ ছাৰ এইটো। আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কথা যিখিনি কথা ক'লে, মোক আপুনি ছাৰ টাইম বান্ধিছে 5-ৰ পৰা 7 মিনিট। স্পষ্ট কথা, এখন অসম চুক্তিৰ উলংঘা হৈছে। মাননীয় মন্ত্ৰী মহোদয়ে কৈ গৈছে যে অসম চুক্তি সম্পৰ্কে কংগ্ৰেছে এমেণ্ডমেণ্ট অনা নাই। আমি ছাৰ, আমি ইয়াত কোৰ্টত গৈছোঁ, মই ক্লেইম কৰি কৈ আছোঁ যে আমি AIUDF-এ কৈছোঁ যে অসম চুক্তিৰ ভাইলেশ্যন হৈছে, আমি কোৰ্টত গৈছোঁ। এইটো ৰেকৰ্ড আছে, গভৰ্ণমেণ্টে পাব। এইটো আপোনাৰ ভাৰতবৰ্ষৰ আমাৰ যিখন সংবিধান, মাননীয় মন্ত্ৰী মহোদয়ে বিভিন্ন ধৰণৰ কাহিনী কৈ গৈছে। তেখেত স্কিল্ড অৰেটৰ, এইটো মানিব লাগিব। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, ইউনিভাৰ্চেল ট্ৰুথ। সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে, এইটো উল্টাকে বুজাব স্কিল অৰেটৰ। চবকে বুজাই গ'ল 126জন MLA। স্পষ্টভাৱে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 14, আৰ্টিকল 15, আৰ্টিকল 26, আৰ্টিকল 7, আৰ্টিকল 51, একাল আৰ্টিকল ছাৰ মই এইবিলাক লৈ আহিছোঁ। মোৰ সময় নহয়, একাল আৰ্টিকল এই এক্টখনে ভাইলেট কৰিছে। তাৰপিছত ছাৰ ভাৰতবৰ্ষৰ 5খনকে ষ্টেটৰ চিফ মিনিষ্টাৰে কৈছে আমি এইটো নামানো। নৰ্থ ইষ্টৰ 8খন ষ্টেট আছে, ছিকিম এখন সৰু ষ্টেট ছাৰ, আমাৰ এখন জিলাৰ সমান, মাত্ৰ এজন MP।
ইমান সাহসীভাৱে তো বিৰোধ কৰিছে যে মই এইটো ইয়াত ইমপ্লিমেণ্ট হ'ব নিদিওঁ, আৰু এনেও ছিকিমত ইমপ্লিমেণ্ট নহয়, হিলি এৰিয়া 60 এৰিয়া এনেও ইমপ্লিমেণ্ট নহয়, তথাপিও তেওঁ বিৰোধ কৰিছে। ছিকিমৰ চিফ মিনিষ্টাৰে বিৰোধ কৰিছে। কালি মেঘালয়ৰ চিফ মিনিষ্টাৰে ইমান ডাঙৰ ডাঙৰ কথা কৈছে, আমাৰ অসমৰ হৈ কথা কৈছে। এণ্টায়াৰ নৰ্থ ইষ্টৰ চিফ মিনিষ্টাৰে বিৰোধ কৰিছে। মণিপুৰৰ ছাৰ ILP নাছিলে, ইনাৰ লাইন পাৰ্মিট নাছিলে। মণিপুৰৰ চিফ মিনিষ্টাৰে কৈছে আমাক ইনাৰ লাইন পাৰ্মিট দি হ'লেও কিন্তু কেবৰ পৰা বাহিৰত ৰাখিব লাগিব, আৰু আমাৰ চিফ মিনিষ্টাৰে মাত মতা নাই। আৰু আমাৰ চিফ মিনিষ্টাৰ, আমাৰ অসম আন্দোলন কৰি আমাৰ চিফ মিনিষ্টাৰ এতিয়া চিফ মিনিষ্টাৰ হৈছে। আৰু এটা আজি কিছুদিন আগলৈকে তেখেতক সঁচাকেই জাতীয় নায়ক বুলি মানুহে কৈছে। আমিও তেখেতক অন্তৰ পৰা শ্ৰদ্ধা কৰোঁ, কিন্তু তেখেতে ষ্টেণ্ডটো ছাৰ দিব পৰা নাই। ইয়াত ছাৰ মই দীঘলীয়া নকৰোঁ, জাষ্ট কেইটামান নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মানে এটা দুটা ৱৰ্ড কৈ যাম ছাৰ। ছিকিমৰ কথাটো ক'লোঁ। কেৰালাৰ চিফ মিনিষ্টাৰে কৈছে কেব আনকনষ্টিটিউচনেল উইল নট বি ইমপ্লিমেণ্টেড ইন কেৰালা। আপোনাৰ ডিচেম্বৰৰ 12 তাৰিখে কৈছে। আপোনাৰ নেশ্যনেল হেৰাল্ডে কৈছে কেব ইজ ছেকেণ্ড পাৰ্টিশ্যন অফ ইণ্ডিয়া, পিপুল মাষ্ট ৰেচিষ্ট 12 ডিচেম্বৰ 19। আপোনাৰ ৰাজ ঠাকৰে কোনো নতুন পৰিচয় দিব নালাগে। ৰাজ ঠাকৰে কৈছে মাইগ্ৰেণ্টছ ফ্ৰম পাকিস্তান, বাংলাদেশ, আফগানিস্তান শুড বি থ্ৰন আউট। এইটো কৈছে তেখেতে আপোনাৰ 21 ডিচেম্বৰ। ইয়াত তেখেতে গৃহমন্ত্ৰীক এটা ইনচাল্টৰ সুৰত ধন্যবাদ দিছে। লাইনটো মই পঢ়ি দিছোঁ। I want to congratulate Union Home Minister Amit Shah for playing this game with this one move. K, all attention, K means Citizenship Amendment Act, all attention has been diverted from the economic crisis gripping the country. Thakre said. খেলটো ক'ত? সব মানুহক ইয়াত ব্যস্ত ৰাখি দিছে। Citizenship Amendment Act neither redresses errors of partition nor does it address religious persecution. It attacks secularism. ইণ্ডিয়ান এক্সপ্ৰেছ 27 ডিচেম্বৰ। এইবিলাক কোনেও বুজি পোৱা নাই। ইণ্ডিয়ান এক্সপ্ৰেছে বুজি পোৱা নাই, নেশ্যনেল হেৰাল্ডে বুজি পোৱা নাই, অকল অসমৰ বিত্তমন্ত্ৰীয়ে বুজি পাইছে। তাৰপিছত ছাৰ আৰু আছে, মই ৰেডি হৈ আহিছিলোঁ কিন্তু সময় মোক এলাউ নকৰিব। আপোনাৰ ভাৰতবৰ্ষৰ 100 গৰাকী চাইণ্টিষ্ট, over 1000 চাইণ্টিষ্ট স্কুলাৰ সাইন পিটিশন টু ক্ৰেপ সিটিজেনশিপ বিল। এইটো আপোনাৰ ডিচেম্বৰৰ 10 তাৰিখ, 9 তাৰিখে লোকসভাত পাছ হোৱাৰ পিছৰ ঘটনা। এইকেইটা হ'ল ছাৰ পাঞ্জাৱৰ চিফ মিনিষ্টাৰে কৈছে আমি কৰিব নিদিওঁ। তাৰপিছত ছাৰ শেষ কৰি দিম। ইণ্টাৰনেশ্যনেল 2টা বা 3টা আহিছে ইয়াত ছাৰ। ডেক্কান ক্ৰনিকলে 10 ডিচেম্বৰত কৈছে A federal US Commission on International Religious Freedom has claimed that the Citizenship Amendment Bill, যিটো এতিয়া এক্ট হৈ গ'ল, was a dangerous turn in wrong direction and sought American sanctions against Home Minister Amit Shah if the bill was passed by both the houses of parliament. Deccan Chronicles. তাৰপিছত নিউ ইয়ৰ্ক টাইমছে কৈছে 12 ডিচেম্বৰ, The New York Times has carried an article with the headline Indian Parliament passes divisive citizenship bill. New York Times বুঝি পোৱা নাই স্যার। আপনার ওয়াশিংটন পোস্টে কি কইছে? Lawmakers in India on Wednesday passed a fundamental change to its citizenship law to include religion as a criterion for nationality for the first time, deepening concerns that a country founded on secular ideals is become a Hindu state that its Muslims are second-class citizen. এইটো কৈছে ওয়াশিংটন পোস্টে। স্যার আপনার ইউএসএর হাউস ফরেন এফেয়ার্স কমিটি কৈছে রিলিজিয়াস টেস্ট ফর সিটিজেনশিপ এই এক্টখনৰ ওপৰত কৈছে। এনেকে স্যার আৰু কেইবাটাও হেৰি আছিলে। মই লাষ্ট স্যার এটা কথা ক'ব বিচাৰিম। ইয়াত আমি 126 জন বিধায়ক আছো, 3,30,00,000 জনসাধাৰণক স্যার আমি ইয়াত প্ৰতিনিধিত্ব কৰোঁ। প্ৰত্যেকজন মানুহৰে নিজৰ নিজৰ দল কৰাৰ অধিকাৰ আছে, সংগঠন কৰাৰ অধিকাৰ আছে। দিলীপ ঘোষ শাসনাধিষ্ঠিত বিজেপি দলৰ পশ্চিমবংগ প্ৰদেশ কমিটিৰ সভাপতি। আমাৰ ইয়াত অসমত যে আন্দোলন হৈছে, যিসকলে আন্দোলনৰ নামত সহিংস কাম কৰিছে আমি গৰিহণা দিওঁ, তাত একশ্যন লৈছে, ল আছে, অৰ্ডাৰ আছে, তেওঁলোকে চাব, ডিপাৰ্টমেণ্ট আছে। তেখেতে কি কৈছে? এইটো স্যাৰ ANI নিউজৰ ষ্টেণ্ডাৰ্ডটো স্যাৰ আমি সবেই ভালকে জানো, কিমান উচ্চ পৰ্যায়ৰ তেওঁলোকে কৰে। ANI আজি ৰাতিপুৱা 6:45 কৈছে, দিলীপ ঘোষৰ এটা ষ্টেটমেণ্ট ANI উলিয়াইছে।
কালি তেখেতে এখন মিটিঙত গৈছে আৰু মই নিজৰ এইটো চাইছোঁ ভিডিঅ'। তেখেতে কৈছে কি our God in Assam and Karnataka has shot these people like dogs. আমি আন্দোলন কৰা মানুহবিলাক দিলীপ ঘোষৰ ভাষাত কুকুৰ হৈ গ'ল আৰু চৰকাৰী পক্ষৰ পৰা এটা কমেণ্ট দিয়া নহ'ল ছেইম পাৰ্টি তাত তেওঁলোক ৰুলিং নাই ইয়াত তেওঁলোক ৰুলিঙত আছে মই ছাৰ আকৌ কৈ দিছোঁ our God in UP Assam and Karnataka has shot these people like dogs এইটো এনে উলিয়াইছে গতিকে ছাৰ এইবিলাক দুখ লগা কথা চৰকাৰ আহিব চৰকাৰ যাব আজি যিজন মন্ত্ৰী আছে কালি নাথাকিব পাৰে গতিকে এইবিলাক কথা ছাৰ আমাৰ মনত আঘাত দিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কোনফালে লৈ গৈ আছোঁ কি শিকাইছোঁ গতিকে সময়ো ছাৰ শেষ হৈ গ'ল আপুনি ছিগনেল দি আছে ৰাজ্যপালৰ ভাষণ চৰকাৰৰ প্ৰতিফলন আমাৰ দৃষ্টিত এয়া সঠিক প্ৰতিফলন নহয় গতিকে আমি আমাৰ AIUDF বিধায়িনী দলে আমি ইয়াৰ বিৰোধ কৰিছোঁ বিৰোধ কৰি মই মোৰ বক্তব্য শেষ কৰিছোঁ ধন্যবাদ